নমস্কাৰ বন্ধু বান্ধৱীসকল মই দীপাই আপোনালোকক মোৰ চেনেল দীপা এণ্ড পুলক্স লাইফষ্টাইললৈ স্বাগতম জনাইছো। যোৱা দেওবাৰে আমি নপুখুৰী পাৰ্কলৈ গৈছিলো। নপুখুৰী পাৰ্কখন আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত। নপুখুৰী পাৰ্কত মোৰ ছোৱালী মোৰ ভাগিন ছোৱালী আৰু মোৰ হাজবেণ্ড আমি সকলো গৈছিলো। ইহঁতে বহুতো এনজয় কৰিলে কণমানি কেইজনীয়ে। এই ভিডিঅ'খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো, গতিকে ভিডিঅ'টো আৰম্ভ কৰো। আৰু লগতে মই নপুখুৰী পাৰ্কৰ বিষয়ে যিখিনি জানো আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিম। মুখ্য দুৱাৰেদি সোমাই গৈয়ে আমি টিকেট কাটিব লগা হৈছিল। আমাৰ দুজনৰে টিকেট কটা হ'ল। ইয়াৰ পাছতে আমি সোমাই গৈছোঁ নপুখুৰী উদ্যানলৈ। এই নপুখুৰী উদ্যানখনক মৰুত নন্দন কানন হিচাপেও জনা যায়। আচলতে যেতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এই উদ্যানখনক নতুনকৈ সজাই পৰাই তুলিলে আৰু সৰ্বানন্দ সিংহৰ স্মৃতিস্বৰূপে এই উদ্যানখনক মৰুত নন্দন কানন হিচাপে নামাকৰণ কৰে। এই পাৰ্কখনৰ মূল কথাই হৈছে যে ইয়াতে মাজত এটা ডাঙৰ পুখুৰী আছে আৰু চাৰিওফালে আছে সৰু সৰু পুখুৰী, মুঠতে 9টা পুখুৰী আছে। সেইকাৰণে এই পাৰ্কখনৰ নাম নপুখুৰী হয়। আৰু মটক ৰজা সৰ্বানন্দ সিংহই যেতিয়া শাসন কৰি আছিল, তেওঁৰ শাসনকালত 1788 চনৰ পৰা 1805 চনৰ ভিতৰত তিনিচুকীয়া জিলাত, আগতে তিনিচুকীয়া জিলাখনৰ নাম বেংমৰা আছিল। তেওঁৰ ৰাজধানী চহৰ বেংমৰাত বহুতো পুখুৰী খান্দিছিল। শুনিবলৈ পোৱা মতে 24টা পুখুৰী খন্দাইছিলে। আৰু মটক ৰজা সৰ্বানন্দ সিংহই তেওঁৰ শাসনকালতে ঐতিহাসিক স্মৃতিসৌধ হিচাপে এই 9টা পুখুৰীৰ চাৰিওফালে উদ্যান সাজি তোলে। নাচনী ওচৰলে উঠা। বেয়া হ'ল নেকি এইখনখন? এইখনত পোৱা আকৌ, ইখনে ভাল। আচলতে এই পাৰ্কখনৰ কিছুমান বস্তু নষ্ট হৈছে। ইয়াতে যিটো মংকি ঝুলনা আছিলে, মংকি ঝুলনাখন ভাঙি গৈছে। গতিকে ল'ৰা ছোৱালী ইয়াতে মংকি ঝুলনা উঠো বুলি ভাবিলেও তেনেকৈ উঠিব নোৱাৰে। গুণগুণহঁতেও তেনেকৈ মংকি ঝুলনা খেলিবলৈ মন আছিলে, কিন্তু মংকি ঝুলনা ভঙাৰ কাৰণে পাছত এইখন গুণগুণৰ দেউতাকৰ সৈতে বহিছে। আচলতে গুণগুণে অকলে বহিবলৈ ভয় কৰে, সেইকাৰণে আচলতে দেউতাকে বহিছে। কিন্তু এইখিনি আচলতে সৰু ল'ৰা ছোৱালীৰ খেলাৰ কাৰণেহে হয়, সেইকাৰণে ডাঙৰ বহিব নালাগে। কিন্তু তাই উঠিবলৈ ভয় কৰাৰ কাৰণে দেউতাকে লগত বহি দিছে। ময়ো বহিলোঁ অকণমান গুণগুণৰ লগত, বহি চালোঁ ঝুলনাত। নালাগে, লেতেৰা হ'ব কাপোৰ।
এইটো বনাই থৈছে আৰু ইয়াতে হেনো এখন সৰু ৰেলগাড়ীও আছিলে য'ত সৰু ল'ৰা ছোৱালীখিনিয়ে পাৰ্কলৈ আহি সেই ৰেলগাড়ীখনত উঠি উপভোগ কৰিব পাৰে কিন্তু এতিয়া সেই ৰেলগাড়ীখনো নাই আৰু ৰেল লাইনটো জ্বলি থৈ গৈছে আচলতে সৰু ল'ৰা ছোৱালীখিনিয়ে পাৰ্কলৈ খেলোঁ বুলি আহে কিন্তু বহুতো বস্তুৱেই খেলিবলৈ ইয়াতে নাইকিয়া হৈ গৈছে ইয়াৰ পাছত গুণগুণতে এখন বহি ল'লে আৰু বাইকে বহিছে এফালে গুণগুণক ছাপোৰ্ট কৰিছে গুণগুণৰ পাপাই এইটো আচলতে বগাবলৈ দিছে ইয়াতে উঠিছে ছোৱালীজনী তাই চিনি নাপাওঁ আমি তাতে লগ পাইছোঁ তাই আচলতে এনেবোৰ চাগে বগাই খুব ভাল পায় তাই বগালে কিন্তু তাইৰ লগতে আকৌ ডিম্পলেও বগাবলৈ মন কৰিলে আৰু তাইও উঠিলেগৈ ইফালে বগাব পাৰিবা ইফালে গৈ পেলাই ইফালে গৈ ভালকৈ ধৰি ল'বা খালি দেই ইফালৰ পৰা ইফালে যোৱা ভালকৈ ধৰি ল'বা কিন্তু ধৰি থাকা টানকৈ ধৰিব লাগিব ইফালে ওপৰতো ধৰা হৈ যাব আৰু নুঠিবা ওপৰলৈ এটা কথা দেখি আমাৰ গুণগুণৰো উঠিব মন গ'ল আৰু গুণগুণে উঠি ল'লে তাত যোৱা সোমোৱা যোৱা চাই দিয়া কৈছোন তুমি নাই সিফালে বাটে আছে আমি সোমাই যাম বোলা মই সোমাই যাম বোলা 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 গুহাৰ ভিতৰলৈ যাওঁ এইয়া গুহাৰ পৰা আহি গ'লো তাৰপাছতে আমি ইহঁত দুজনী খুৱাবৰ কাৰণে বহিলোঁ এইখন আচলতে পাৰ্কৰ ভিতৰতে আছে তাতে বহি খাব পাৰে আৰু দোকানত সকলো বস্তু পোৱা যায় আপুনি কিনি মেলি তাতে আপোনালোকে কেতিয়াবা যদি যায় খাব এতিয়া আমাৰ খোৱা হৈ গ'ল আৰু আমি ঘৰলৈ যাওঁ বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে মোক জনাব আৰু লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে মই আগলৈ এনেদৰে ভিডিঅ' দি যাম বাই বাই